সকলোকে আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা তো যা যোগাৰ চলি আছে মই এতিয়ালৈকে ভিডিঅ' বনাব পৰা নাই 10টা বাজি গ'ল আৰু মই এতিয়া ফুল ছিঙিব গৈ আছোঁ বহঁতক ঘৰত আৰু ঘৰত যিকেইটা গাড়ী আছে তো গোটেইকেইটা ধুলে তো দেখাম ঘৰত যেকে মই দেখাই আছোঁ ৰ'ব ফুল ছিঙি লৈ গৈ আছোঁ তেতিয়াকৈ ফুল লৈ গৈছিলোঁ ছিঙি আকৌ লাগে বোলে আৰু ইয়াৰ কেইটামান ধুনীয়া ফুলিছে তো মই এতিয়া গৈ আছোঁ ঘৰ আৰু এটা বস্তু দেখাম মই আপোনালোকক মানে আমাৰ ঘৰতে ডেক'ৰেশ্যন কৰিছে পূজাৰ কাৰণে আৰু কোনে কোনে সেইটো ডেক'ৰেশ্যনটো কৰিছে কালি ইয়াতে আমাৰ 12টা বাজি দেখুৱা তো কোনে কোনে মানে বনাইছে মই দেখাম অলপ পিছত মানুহকেইটা চবেই এতিয়া ভাগে ভাগে আছে কাম কৰি মই মানে অলপ পিছত গোটেই দেখাম তো চাই থাকিব আপোনালোকে এইটো এতিয়ালৈকে গোটেইখিনি হোৱা নাই বাৰু ডেক'ৰেশ্যন আৰু কোনে কোনে বনাইছে দেখাম মই আৰু ফল মূল কাটি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ তাৰপিছত পূজাটো অলমষ্ট হৈ গৈছে আৰু আছে মই দেখাম আপোনালোকক গোটেই প্ৰিপেৰেশ্যন কৰা পূজা কমপ্লিট আৰু এতিয়া গৈ আছোঁ দোকান এইফালে পূজা হৈ গ'ল তো এতিয়া চাহ পানীৰ ব্যৱস্থা তো সেইটো কাৰণে দোকান যাব দিছে মানে সেই আৰু কিবা বস্তু আনিব লাগে বোলে পূৰা ফকাচ হৈ আছে পোহৰ তাৰপিছত এইটো চাইড নামঘৰত নাম ধৰি আছে আৰু মই কৈছিলোঁ ন আপোনালোকক কোনে কোনে মানে ডেক'ৰেশ্যন কৰিছিলে সেইটোত মূৰ্তি থোৱা জেগাটোত আমাৰ ডাঙৰ বা তাৰপিছত ময়ো অলপ চলপ আছোঁ তাৰপিছত ধন আছে দেখাম তাকো বিকাশ দাদা আছে তাকো দেখাম বিকাশ দাদা নাই বাৰু এতিয়া ক'ৰবাত গৈছে আহিব গধূলিকৈ ধনে আছে মই দেখাম গোটেইবোৰকে দেখাম আপোনালোকক চাব এতিয়া দোকান গৈ আছোঁ বাৰু তো দেখাম অলপ চলপ দেই চাই থাকিব আৰু এইফালে ফটো উঠি আছে ফটো এইফালে আছে ধন হেল্পাৰ মানুহ আৰু এইফালে মুনু আৰু দুজন আছে দেখাম মই দুজনক দেখাম সোনকালে চাই পূজাৰ প্ৰসাদ আৰু পূজাৰ প্ৰসাদ খাই ভাল লাগে ন আৰু মই এতিয়া আছোঁ ৰাস্তাত মানে ভিতৰত ঘৰত মানে মানুহ আছে বহুত আৰু ঘৰত বজাই আছে বহুত বস্তু সেইটো কাৰণে মই ভিডিঅ'টো আহিলেও বাহিৰত কৰিব আৰু দেখাই আছোঁ দেই আৰু সেইটো ডাঙৰ বা বহি আছে আৰু এইটো আহি থকাটো বিকাশ দাদা হয়